নতুন ভূমিনীতি মানি লোৱা নহ'ব জুই জ্বলিছে অসম চৰকাৰৰ কেবিনেটে খিলঞ্জীয়া বিৰোধী সিদ্ধান্তৰ বিৰুদ্ধে জাঙুৰ খাই উঠিছে সদৌ অসম ছাত্ৰ সন্থা আসুৰ আহ্বানত আজি টিয়কৰ মৃধাখাট তিনিআলিত টিয়ক আঞ্চলিক ছাত্ৰ সন্থাই লকডাউনৰ নীতি নিয়মৰ মাজেৰে সামাজিক দূৰত্ব ৰাখি অসম চৰকাৰৰ খিলঞ্জীয়া বিৰোধী ভূমিনীতিৰ বিৰোধিতাৰে এই ভূমিনীতিৰ প্ৰতিলিপি দাহ কৰে কেবিনেটে অনুমোদন জনোৱা এই ভূমিনীতিক বাতিল কৰি খিলঞ্জীয়াৰ পক্ষত সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন চৰকাৰক দাবী জনাইছে সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জিতু নেওগে কাৰ্যসূচীত উপস্থিত থাকি টিয়ক আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি ৰন্তু ভূঞাই কয় জাতি মাটি ভেটিৰ শ্লোগান কৈ ৰাইজক আভুৱা ভৰা অসম চৰকাৰৰ এনে সিদ্ধান্ত কেতিয়াও মানি লোৱা নহ'ব অসম চৰকাৰ কেবিনেটে যোৱাকালি যিটো সিদ্ধান্ত লৈছে অসমৰ মাটি বা বহিৰাগত বনিয়াহাটত বিক্ৰী কৰা সিদ্ধান্ত এই সিদ্ধান্ত অসমৰ সৰ্বত্ৰ ৰাইজৰ লগতে আমি সদৌ অসম ছাত্ৰ সন্থাই আমি কেতিয়াও মানি নলওঁ আৰু সেই সূত্ৰে আজি আমি টিয়কত তাৰ প্ৰতিলিপি দাহ কৰিছোঁ আমি জাতি মাটি ভেটিৰ শ্লোগান আৰু সেই সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসমৰ নেতৃত্বাধীন চৰকাৰখনক আমি সোঁৱৰাই দিব বিচাৰিছোঁ আপোনালোকে খিলঞ্জীয়াৰ সুৰক্ষাৰ কথা কয় কিন্তু আপোনালোকৰ দিনতে কিন্তু আজি খিলঞ্জীয়া অসুৰক্ষিত আমি পুনৰবাৰ আপোনালোকক আমি জনাব বিচাৰিছোঁ আপোনালোকৰ এনেকুৱা নীতি আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ আৰু অসমৰ ৰাইজে নামানে ইয়াৰ বিৰোধ হ'ব আৰু ইয়াৰ বিৰোধ তীব্ৰতৰ হ'ব এই আমাৰ স্পষ্ট কথা